ইউটিউব চেনেল ৰূপম ডেকা ব্লগ চলে আপোনালোকক বহুত দিনৰ পৰা মই ভিডিঅ' দিব পৰা নাছিলোঁ। আজি আপোনালোকক স্বাগতম জনালোঁ। আজি আমি মানে আজি 1 জানুৱাৰী আৰু নতুনকৈ মানে আমাৰ আহিল এবাৰ 2023 আৰু এতিয়া মই মানে ফাৰ্ষ্ট এবাৰ 2023ৰ এটা ভিডিঅ' বনাম আৰু আজি মানে জানুৱাৰী খাম। আমাৰ বেংগলোৰ আছে মোৰ লগত আৰু বেংগলোৰ মানে এখন খেলা হৈ আছে আৰু মোৰ লগত আছে খানা ৰেডি আৰু কি লাইশাকৰ লগত মানে আজি গাহৰি মানে 23 আৰু আমাৰ ফালে আছে পাপু সিং খৰি কেনেকুৱা মজা অনুভৱ আৰু ফালে ফেকুৱা তাৰপিছত আৰু আজি মানে আমি যাম আৰু খেলা আৰম্ভ হৈছে আৰু আমি এই মাংসটো গাহৰি মই মানে মনত পুৰা গাহৰি ৰেডি ব্লগ চেনেলটো আৰম্ভ কৰোঁ। ধুনীয়া বিচাৰি আছোঁ মানে ধুনীয়া পোৱা নাই আৰু আনাও নাছিলোঁ আৰু আমাৰ নীলকমল বাবুই মানে এটা কি কাটছে এইটো চুঙা মানে কি কৰিবি এইটোত মাংস বনাম আৰু মানে ধুনীয়া খুজি আছোঁ আমি কাক ইফালে ছোৱালী আৰু ব্লগ আমি চেনেলটো আৰম্ভ কৰোঁ। মানে ইফালে আমাৰ চাৰিওফালে মানে মানুহ আৰু মানে ইফালেও দুজন মানুহ আৰু এইখন গামচা কিয় লৈছোঁ আপোনালোকে গম পোৱা নাই। আজি মানে আমি তাতে গা ধুম তাতে গা পা ধুই মানে খানা চানা খাইম আৰু আমাৰ মোৰ লগতে মানে দুজন ব্যক্তি আছে। এই দুজন ব্যক্তি মন্তব্যটো শুনি লওক কেনেকুৱা ডাঙৰীয়া নাই অতি ভয়ংকৰ আপোনাৰ মন্তব্যটো কেনেকুৱা মানে আজি আপোনাৰ পইচা পাতি নাই মানে 2023 হৈছেতো মানে পইচাটো নহয় হৈছে সেইকাৰণে মানে দিগন্ত বৰাৰ মন্তব্য কেনেকুৱা একদম মজা পিকনিক যাই আছো এতিয়া একদম নদীৰ ওচৰত কি আছে গাহৰি উমা বেদৰ আৰু কি হৈছে এইটো মানে 2 দিন পিছত বিয়া আমি খোৱা জেগা আজি বনভোজস্থলী খাৱা আৰু মানে আজি 1 তাৰিখৰ কাৰণে আমি পুৰা এটা বনভোজ খাম আৰু খন্তেক পিছতে আমাৰ এইখিনিত চৌকা খুন্দিব আৰু আমাৰ ইফালে বনভোজৰ পাৰ্টিসকল আৰু মানে আমাৰ ইফালে আমাৰ আৰু গাঁৱৰ ল'ৰাবিলাকে ইফালে খাব কোনো চাই থাকিব মানে গৈ আছোঁ আমি নদীত আমি মানে এনেকুৱা এটা মানে নদীত পানী বেলেগকৈ আমি পানী অনা নাই মানে আৰু আমি পানী নাল খুন্দিব গৈ আছোঁ আৰু আমাৰ কাষতে ইফালে পিকনিক আৰু খাই আছে ইফালে আৰু আমাৰ গা ধুই আছে কিছুমানে ময়ো অলপ পিছত গা ধুম আৰু আমাৰ দুটামান ইউটিউবাৰো আছে মোৰ লগত আৰু গা ধুৱাৰো হ'লে এওঁলোকৰ আৰু আমাৰ নাল খুন্দি আছে ইফালে মই আপোনালোকক দেখুৱাই যাই থাকিম আপোনালোকৰ খালী ভিডিঅ'টো শেষলৈকে চাই থাকিব। বহুত ৰিক্সত যাই আছোঁ মই পানীত চাওঁ যদি মোবাইলটো বেঙেৰা মানে ই মানে কথা ক'ব নোৱাৰে আৰু ই মানে পুৰা নাল খুন্দি আছে মানে পানী খাব লাগিবতো আৰু এইফালে মোৰ লগত বিনয় কেনেকুৱা একদম মজা নাল খুন্দা কেনে হ'ব ভাল হ'ব যেন লাগিছে আৰু ভাল হ'ব আৰু আজি মানে পানী খাব পাম আৰু পাম আৰু পিয়ৰ পানী এটা লোকেল পানী ইয়াতে খানা নাখাওঁ আৰু ইফালে অলপ মানে আগুৱাই যাই খানাটো খাম মানে ইয়াতে সেনেকুৱা আৰু মানে খানা আমি ৰেডি পুৰা আমাৰ ইয়াতে আৰু আমাৰ সকলো বন্ধু আহিব ইয়াতে খানা খাবলৈ আৰু আমাৰ পাপুই অলপ কিবা ক'ব কেনেকুৱা মানে আজি জানুৱাৰী খাই কেনেকুৱা মজা অনুভৱ এইবাৰ নৱবৰ্ষ কেনেকুৱা আপোনাৰ বহুত বেয়া নেকি লাইন বন্ধ হৈ গ'লা বেয়া মন্তব্যটো বেয়া বোলে নতুন বছৰ আহিছে বেয়াহে কয় আপোনালোকে নৱবৰ্ষৰ আপোনালোকক মই শুভেচ্ছা দিলোঁ আৰু আপোনালোকৰ যাতে সকলোৰে শান্তি হয় আৰু মোৰ যাতে বছৰটোৰ কাৰণে ভাল হয় বা কিবা কৰিব পাৰোঁ আপোনালোকে যাতে মোক ছাপোৰ্ট কৰে আৰু মোৰ ছাবস্ক্ৰাইব যাতে আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু এই দিগন্ত আহি আছে দিগন্ত প্ৰভু নমস্কাৰ একদম মজা মানে শুভেচ্ছা কেনেকুৱাকৈ দিব ৰাইজক নক'বা আৰু একদম চবে মানে এই বছৰটো মানে একদম ভালকৈ যাওক চবৰে একদম মানে টকা পইচা বাদ দি একদম মানে মৰম চেনেহ একদম চবৰ পৰা পাই যেনে ধন্যবাদ থাকিল আপোনালোকলৈ শুভেচ্ছা দিছে আৰু মই আপোনালোকক শুভেচ্ছা দিছোঁ আৰু আপোনালোকে যাতে মোক আশীৰ্বাদ কৰে ছাবস্ক্ৰাইবটো অলপ বেছি কৰি দিয়ে আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰে আৰু আপোনালোকে আশীৰ্বাদ কৰিব মোক ধন্যবাদ।